আৰু চাহ একাপ আৰু চিগাৰেট এটা দিয়ক গ'ল প্লেক মোকো একাপ দিবা দাদা আহিলে ক'বা কবি যে নক'ব আৰু কালি ৰাতি ভালকৈ খোৱা নহ'ল বুজিছে কিয় বেছি হ'ল পুৱা উঠি গাটো ধুবলগীয়াও নহ'ল আন্ধাৰ কৰি থৈ একে থাকিল বাদ দিয়া মানে তুমি নতুন এটা পিন্ধিছা নে কালি দুকে পিন্ধি আছা কোনে গম পাব বুজিছা দাদা কোৱা আমাৰ নিচিনা বিয়া নপতা মানুহবোৰৰ কাৰণে ৰাতিপুৱাৰে চাহকাপ ঘৈণীৰ চুমা আৰু এই চিগাৰেটটো এটা দীঘলীয়া হোক ঘৈণীৰ হাগ কি হ'ল বোলা হাগ চে ইয়াদ আয়া কোৱা সেইভাগ কৰিবলৈ থাকিয়ে গ'ল নহয় যদি লাষ্টকে পাওঁতে পাতে হৰতাল হৈ যায় তেতিয়া মানে কি জানা এইখিনি সময়ত যি মানুহে ধৈৰ্য ধৰিব পাৰে সিয়েই জীৱনৰ প্ৰকৃত যুঁজাৰু চব কথাতে ফিলচফি বিচাৰিবা ন বাদ দিয়ক যি হয় দেখা যাব লগ পাম ঠিক আছে দিয়া চকুৰে ছোৱালীজনী আগতে এইবোৰ হ'ব লাগেনে তাই চাগে কি বুলি ভাবিছে কি কয় গম পোৱা নাই চাগে ন এনেও মই এই কামটো কৰিলে কোনেও গম নাপায় তাক কেতিয়াবা গোন্ধায় কেতিয়াবা নাই অলপ বাছ আহিল ডেকা ল'ৰা কি ভাবি আছা নাই কিনো ভাবিম আৰু কথাটো কি জানা কানাই প্ৰেম কৰিব নাজানে আৰু ৰাধাই কানাৰ বাহিৰে একো চিনি নাপায় এতিয়া প্ৰশ্ন দুটা কানাই নাজানে ৰাধাই নুবুজে বুজিছে দাদা কোৱা কালি ৰাতিও ভালকৈ খোৱা নহ'ল কিয় এই ছোৱালীজনীৰ কথাকে আহি থাকিল মনলৈ বাৰে বাৰে তুমি প্ৰেমত পৰা নাইতো কৰিলেওনো কেনেকৈ জানিম প্ৰেমত পৰিয়ে পোৱা নাই এই নতুন জেনেৰেশ্যনটোৰ মানে তোমালোকৰ এইটোৱে সমস্যা তোমালোকে নিজকে নুবুজা প্ৰেম কি বুজিবা মানে ধৰা এই সূৰ্যটোৱে জানে যে গোটেই আকাশখনেই নিজৰ তাৰপিছত প্ৰতিটো আবেলি প্ৰতিটো সন্ধিয়া সেই নিৰ্দিষ্ট ঠাইলৈকে উভতি যাব বিচাৰে যায় বাহ
মই এটা কথা কওঁ দাদা কোৱা এই বাছ ষ্টেণ্ডটোলৈও বহুত ছোৱালী আহে চেণ্ডেল পিন্ধি সিহঁতৰ এপাত চেণ্ডেলে যথেষ্ট মোৰ ইজ্জতক মাটিত মিলাবলৈ নহ'ব তোমাৰ নহ'ব বাইদেউ দাদাক চাহ একাপ দিয়ক এইবাৰ কৃষ্ণ যেনেকেই নহওক কোনো ধৰণে হ'লেও নিজৰ মাজত সাহস উঠাই তাইক দাদা শুনক না শুনি আছোঁ কোৱা কিবা এটা কৰক বুজিছে এনেকৈ নোৱাৰি আৰু কিবা এটা মানে কিমান আৰু এনেকৈ বাছত থিয় হৈ অহা যোৱা কৰিম আমুৱাইছে ছেকেণ্ড হেণ্ড স্কুটি এখন লৈ অহা যোৱা কৰাৰ কথা ভাবিছোঁ কিন্তু কিন্তু কি এনেকে যদি হয় মানে চাওক গতিকে সি স্কুটিখন চলাই গ'লে পিছৰ চিটটো খালী থাকিলে অকণমান বেয়াও লাগিব দিয়কচোন মানে মোৰো মন যায় স্পীড ব্ৰেকাৰত বাইকখন উঠাই দি আগৰ ব্ৰেকডাউন মাৰি দিবলৈ জোৰে মানে 40 মান স্পীড লিমিট ক্ৰছ কৰাৰ পিছত যেতিয়া ব্ৰেক মাৰিম তেতিয়াই ধৰক চাৰ্টটো তেনেকৈ ৰ'বা চৰি মানে চাৰ্টটোত তেনেকৈ খামুচি অকণমান লাহেকৈ চলোৱা বুলি কোৱা মাতষাৰ শুনিবলৈ মন যায় আপুনি বুজিছে নহয় মই কি কৈছোঁ মই বুজিছোঁ হয় হয় মই বুজিছোঁ যে বান্ধনী ঘৰত হেতা পকাই তোমাৰ হাতখন বিষাই গৈছে হয়নে আৰু কিমাননো আৰু দিয়াচোন ৰাতিপুৱা বিচনাখনত দুইফালে সাৰ পাবা এটা কাম কৰা যদি নিজৰ প্ৰিয় চাৰ্টটো পিন্ধিবলৈ মন গৈছে কোনোবাই যদি মিহিকৈ ইস্ত্ৰি কৰি দিয়াটো বিচাৰিছা এইদৰে চিগাৰেট হুপি যে সেই ছোৱালীজনী চাই থাকা তাইক কথাটো কৈ দিব লাগিব কবি মানুহটো মুখ মেলিলে অন্তৰ দেখা পায় নহয় আৰু চিগাৰেট এটা দিয়ক আপোনাক ইমান দিনৰ পৰা দেখি আছোঁ এটাও চিগাৰেট নাখায় কি কবিহে আপুনি মানে কি জানা মই এই কথাটো বুজি নাপাওঁ যে মানুহে কি আক্ষেপত একুৰা জুই উঠত জ্বলায় বুজি নাপাওঁ দাদা শুনক যদি জ্বলাই উঠ পাহৰিব পাৰি বুকুৰ বিষাদ তেনেহ'লে আপত্তি কি চিগাৰেট খোৱা ৱাহ বাছ আহিলে যাবই নে কি কৰো মই বহি যাওঁ দিয়ক বা বৰ ধুনীয়া গান বজাইছা চাউণ্ডটো বঢ়াই দিয়া চাহ দাদা আহিলে আহিলোঁ দিয়া মই আহিলোঁ বন্ধু কিন্তু তুমি নিজকে ক'ত এৰি থৈ আহিলা বন্ধু কবি মানুহটো মোক দেখিলে চব চিনি পায় নহয় এতিয়া কি কৰিম বুলি ভাবিছা মই কথাখিনি তাইক ক'ম বুলি ভাবিছোঁ কিন্তু কেনেকৈ কওঁ সেইটো পাত্তা পোৱা নাই মানে ছোৱালীৰ লগত কথা পতাৰ অভ্যাস নাই তেনেকৈ ঘৰত ছোৱালী বুলিবলৈ মা পেহী আৰু পেহীৰ লেডিজ চাইকেলখন মানে কেনেকৈ কওঁ কথা পাতিবলৈ একো প্ৰেক্টিচ কৰিব নালাগে চাহ একাপৰ আয়োজনতেই কথা পতা হৈ যাব নাই এইটো আউটডেটেড বস্তু আপোনালোকৰ জামানাত আজিকালি ছোৱালীয়ে কফি খায় আৰু এইখনত কফিও নাপায় তেনেহ'লে মই ভাবিছোঁ ভাত এসাঁজ খোৱাৰ কথা গাহৰি ভাত এই গাহৰি তাই নাখাব পাৰেতো
সেইটো হয় কিন্তু আজিকালি ছোৱালী মানে গাহৰিৰ নাম শুনিলে মানে হ'ব এতিয়া এইবিলাক গাহৰি চাহৰি কথা বাদ দিয়া তুমি তোমাৰ মনৰ ভিতৰত যিবিলাক কথা জমা কৰি ৰাখিছা কৈ দিয়াগে যোৱা 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 সঁচাকৈ যাওঁ ষ্টাফলৈ কৈছোঁ নহয় ৰাখক হাই বাছ আহিব টাইম হোৱা নাই অকণমান কথা ক'বলগীয়া আছিলে মই প্ৰথম দিনাৰ দেখাৰ পৰাই মানে কিবা এটা ভাল লাগিছিলে তুমি নাজানা চাগে মানে প্ৰথম দেখাৰ দিনাই মোৰতো পাদেই ওলাই গৈছিল দাদাই জানে আচলতে মই মানুহটো তেনেকুৱা নহয় সিদিনা চিগাৰেট খাই আছিলোঁ যে খালী পেটত দীঘলকৈ হোপ এটা মাৰি দিয়াৰ কাৰণে চাগে তেনেকুৱা হ'ল মই গাহৰি খাই ভাল পাওঁ এনেই চিগাৰেট নাখাওঁ তেনেকৈ তুমি গাহৰি খাই ভাল পোৱা ন আৰু বাছ আহিব তুমি মোৰ কাহিনী মই ফিল্মি মই কবিতা তুমি কবিতা ভাল নোপোৱা ময়ো কবিতা ভাল নাপাওঁ কিন্তু তোমাক দেখিলে মোৰ ধান কঠীয়া যে পথাৰৰ মাজত শ্বাহৰুখ খান হ'ব মন যায় শ্বাহৰুখ এনেই মই
মোটা যে মোটা মোটা গাহৰি 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 খাই ভাল পাওঁ তুমি গাহৰি বেয়া পোৱা মানে ভাল নোপোৱা মই চিগাৰেট মই খাওঁ তুমি চিগাৰেট বেয়া পোৱা নাই বেছি নাখাওঁ এটাই আছে এইটো খাম আৰু হ'ব আৰু এইটো খাই দিম এইটো পেলাই দিব লাগে এটাই খাম লাষ্ট চিগাৰেট লাষ্ট এইটো তেনে কি আছিলে তাৰ বাবে আজিও আপুনি বলিয়া হৈ ৰল মৌনতা তেওঁৰ মৌনতাৰ বাবে আজিও মই তেওঁৰে হৈ আছো স্যার আপুনি সিগারেট এলিনে দাদা কাহিনীটো আপোনাৰ নিজৰ নেকি নহয় কাহিনীটো মোৰ দৰে বাটে ঘাটে ঘূৰি ফুৰা এজন অতি আপোন বন্ধুৰ কাহিনী আজি তেওঁৰ জন্মদিন তেওঁৰ বাবে কিবা ক'ব নেকি নিশ্চয় তোমাৰ ভালপোৱাৰ হেঁপাহত তোমাৰ অভিমানৰ ভয়ত মই মোৰ কামিজৰ জেপত সংগোপনে কঢ়িয়াই ফুৰিছোঁ জীৱনৰ এটা হেঁপাহ জীৱনৰ এটা উশাহ the last cigarette of my life. শেষ হোৱাৰ পিছতো যি ক'বলৈ থাকি যায় যি দিবলৈ থাকি যায় যি পাবলৈ থাকি যায় সেই প্ৰেম Love does not need any language. Love itself is the language.
ভগৱানে কথাৰে মনৰে মিছাবোৰ দূৰণি খাব দিয়ে লাগি উজাগৰ চকুৰে হাই হাই অকণ সময়ৰ এফাকিলে